নমস্কাৰ আজি মই উপস্থিত হলোহি ধেমাজি জিলাত অৱস্থিত হাবুং মন্দিৰত আজি আমি জানিম হাবুঙৰ কিছু ইতিহাস আৰু এয়াই হৈছে অসমৰ বিখ্যাত ঠাই হাবুং হাবুং হৈছে আহোমসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী 1239 চনত চাওলুং চুকাফাই এই ঠাইত ৰাজধানী পাতিছিল এই হাবুং উদ্ধাৰ হৈছিল 1990 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে হা মানে হৈছে পাঁচ আৰু বুং মানে হৈছে খাল বা পুখুৰী অৰ্থাৎ পাঁচটা পুখুৰী আৱৰি থকা বাবে এই ঠাইক হাবুং বুলি কোৱা হয় আৰু কিছু লোকৰ মতে দ হাৰুৱা ঠাইকো টাই ভাষাত হাবুং বুলি জনা যায় এটা সময়ত সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ মিলন স্থান আছিল এই হাবুং হাবুঙৰ মুঠ মাটিকালি পৰিমাণ হৈছে 285 বিঘা দশম শতিকাত হাবুং আছিল এখন প্ৰদেশ সেই সময়ত পাল ৰাজবংশৰ ৰজা ৰত্নপালে যিসকল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকক বসতিৰ বাবে এই ঠাইডোখৰ দিছিল